গৰম বাপ্পাও আজি ইমান গৰম দিছি এই গৰমত থাকতেই পাৰা নাই সকালে খুজতি কিবা এই জুগুৰাও ধৰিব লগা হৈছিল পানীখিনি খুৱাব লাগে গৰু হয় এই জুগুৰাটো নুঠে ইমান থ বাবা বাক হয় ইয়াৰ গৰুকেইটাকো পানী খুৱাব লাগছিল বাবা অ বাবা এ আছো পানী থালিটো ধৰিব লাগে গেছি ৰ বেয়া পানী গৰম কৰিছা অ দে দে দি পানীখিনি দি আৰু থালিটো ধৰো দে পানী বাবা ৰখছো এই বাঁহত তলত জেগা বাঘ একটা নাথাকো বেদাইখন ভাংচি গৰু ঠিক আছে আঠি আব দাখান লৈ আহ বাবা মুখো গংগা হৈছে এলা আগলি গেলা খৰি কৰিব লাগিব দেউতা তাকেতো সাত কৰি দিছো যত লৈ যাম আপুনি বাটো কাটিলেও হ'ব দিয়া বা মানে এই পুৰে চাই কাটটা ভাল হ'ব মই তোক দেখি দিম বা কাটাটো বাবা এই সৰু বা কাটলি নেকি এইটো হ'ব দে দেউতা বাহো নাই না দে দে তোৰ কাট ভালকে কাট ইমান যত আছে বাবা তোৰ বোলে আজি ৰিজাল্টৰ কথা আছিলে ঐ দেউতা আজি ৰিজাল্টৰ কথা আছিল ৰ মই কলেজৰ পৰা আহোঁ ৰিজাল্টটো লওঁ দে মই হয় নেকি তে ময়ে যাম দে চকত দেখি মোৰ অলপ কাম আছে পটাপট কামখিনি কৰোঁ আহ দে 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 কৰ বাবা দেউতা মই আহিব গ'লে কামখিনি কৰি হ'লকে যাতে যা মই কামখিনি কৰোঁ যা তই মিঠাই লৈ আহিবি কিন্তু মিঠাই আনাটো হ'ব ৰ তোৰ বা ৰিজাল্ট বা কি হয় এই দেউতা তই কিবা চিন্তা কৰি আছা ৰিজাল্ট ভাল হ'বই তই মিঠাই লৈ আহিবি যা মই কামখিনি কৰোঁ যা যা দে তে হ'ব দে মই আহোঁ দে বাজাৰৰ পৰা দে যা তই আৰু গৰুক পানী খুৱাবি কিন্তু যা হ'ব যা দে 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 আহোঁ দে লা 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 La 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 বিকিখন কাম কৰি আছে ঘৰৰ কাম কৰাত লাগিছে ঐ বেৰা বৈ আছিলো ই ৰিজাল্টৰ কথা গম পাইছি না নাইবা কি হৈছে ফাৰ্ষ্ট পাইছি কনজয় ৰিজাল্টটো এক ৰিজাল্ট কৰাৰ এটা কাম কৰোঁ গ'ল এক আমি ৰিজাল্টটো ফেইল কৰা বুলি ক'ল কি হ'ল ছাৰ কেনা কি বা কৰে কৰি লওঁ ফাল্টু ফুটবল কি গানত দছটা দেখোন ফুৰ্তি লাগছে আজি ৰিজাল্ট দিব গা ফুৰ্তি লাগিব ৰিজাল্টটো পাইছা না নাই তো ৰিজাল্ট কৰা কিন্তু পাইছা নেকি তে আমি চাই আহিলো তে কেনা আছে ৰিজাল্ট নাপালে এনাই ফুৰ্তি ফেইল কৰা মিঠাই খুৱাবি নাই তই কি ফেইল কৰা কথা ক'বা আইছা মই পাছ কৰিম ইত্তে যাইছো আমি ৰিজাল্ট চাই আহিছো আমি কোনা ইত্তে এর নামৰ ইত্তে আমি ৰিজাল্ট না সঁচা কৈছা নেকি এনাই কে কম তো এনা কবাইছো হাও কি কয় সেইকাৰণে কৈছো তো আমি গম পাব বুলি আমি গম পাব বুলি ভাবছো তো আমি সুধবাই আছিলো মই তো পৰীক্ষা বয়াকে দে নাই নহয় কয় এজনে হেতু আমি যাও দে আমাৰ দেৰি হ'ব এই যাবা লাগে কবা ফেল করছে যা মই বাজাৰৰ পৰা আহিলোঁ ৰ'বা ৰিজাল্টটো পাইছে নাই ৰিজাল্ট পোৱা খবৰটো পাই মিঠাই আনিছোঁ মই মনত ভাল হ'লা ফাৰ্ষ্ট ডিভিজন পালাতে আপোনাৰ ল'ৰা আৰু আমি তাক এনেই মিছাকে ধেমালি কৰি আহিলো ফেল কৰা বুলি তাক ক'ব কথাটো দে কম দে দে বেৰাখনো কি ধুনীয়াকৈ বনাইছিলোঁ বাবাই ঠিকে আছে আৰু আমাৰ যি দুইখা ঘৰত যি বাবাই যি ইমান ভাল ৰিজাল্ট কৰিব মই ভালেই নাই মাই বাবা কতে তাকেতো তাক দিলে মই মিঠাই আনিছিলোঁ তাৰ ৰিজাল্টো ভাল হৈছে তাক মাতা বুলি কৈছোঁ সি কিজানি বাগাত দি আছে এম্পাই তাৰ লগৰ ছোৱালী দুটাই কৈছি বয়া হ'ব বুলি পৰীক্ষা তাৰ বাবা তোৰ ৰিজাল্ট ভাল হৈছে তোক দিলে মই মিঠাই আনিছোঁ বাবা 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 দরজা খুলে বাবা
ঐ বাবা 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 ওই কেন বলি বাবা তামো তো তো কেন কইছি না বাবা বাবা তোর মুখে তুই যা গেলি সৰু থাকোঁতে মাৰিও তই বেছি মই এতিয়া কাৰ লগত থাকিম তই কি কৰি আছা কি হৈছে বিকিৰ কি হৈছে গম পোৱা নাই বিকিৰ কি হ'ল আমি যে ৰাতিপুৱা এটা ফাল্টু কৰি আছিলোঁ এই ৰিজাল্ট বেয়া বুলি কি হ'ল চুইচাইড কৰিছে বোলে সেইটো কাৰণে এচিটি বৰ বঢ়িয়া হৈছে আমি আচলতে এইগিলা ৰাতিপুৱা ক'বাই নালাগিছিল সেইটা এলাখান কৈ ঠিক হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ জয় মৃত্যু